আজি ৰাতিপুৱা প্ৰথমতে মাৰ চুগাৰটোৱে চালোঁ, যিহেতু বহুত দিন হৈছিলে চেকো কৰা নাছিলোঁ আৰু এইকেইদিন পূজা বুলি বহুতে মিঠাই খোৱাও গৈছে। মোৰ প্ৰেছাৰটোও চালোঁ অলপমান, যিহেতু মোৰ প্ৰেছাৰ ল' হয়। ভণ্টি তিনিজনীয়ে মোক তেওঁলোকৰ নাম ল'ব দিছে। হেল্ল' প্ৰিয়া, জয়শ্ৰী আৰু অনুভূতি, থেংক ইউ ছ' মাছ মোক ইমান ছাপোৰ্ট কৰি আছা। ব্ৰেকফাষ্টত মই বনাইছিলোঁ বানানা পেনকেক, খাবলৈ বহুতে বেছি ভাল হৈছে। পঢ়ি থকা সময়ত মই দেখি পালোঁ যে এটা বান্দৰে অমিতা পাত খাইছে আৰু মই আজি প্ৰথমবাৰে চাইছোঁ বান্দৰে অমিতা পাত খোৱা। মায়ে কফি খাই আছিলে দিনত, মোৰো খাবলৈ মন গ'ল, সেয়ে ময়ো একাপ কোল্ড কফি বনালোঁ আৰু এতিয়া চৰ্দি লাগিলে মায়ে মোক ভালছে দিব। লাঞ্চৰ কাৰণে আজি বনাইছিলে ৰঙালাও পকৰি, মাছ আৰু কবি ভাজি। লাঞ্চ কৰাৰ পিছত খিৰিকী দৰ্জাবোৰ মাৰা দায়িত্ব মোৰ, সেয়ে মই মাৰি ল'লোঁ আৰু মোৰ বহুতে বেছি মিঠা খাবলৈ মন গৈছিলে। ফ্ৰিজত যিহেতু চকলেট আছিলে সেয়ে অলপমান চকলেট খালোঁ। সন্ধিয়াকৈ আকৌ পঢ়িলোঁ, তাৰপৰা কৰিলোঁ ডিনাৰ আৰু আজি দিনটো এনেকৈয়ে গ'ল। আজিলৈ আহিছোঁ, বাই।